এডমিন হয় মই 2003 পৰা BTC একাডেৰ পৰা মই সরকারের লগত আছিল বিপিএফৰ লগত কিয়নো এডমিন হিচাপে মই গভর্নমেন্ট লগত থাকিব লাগিছিল একাৰণে বিপিএফ দলে 17 বছৰ ৰাজত্ব কৰি আহিছে এডমিন হিচাপে মই সিহঁতৰ লগত ৰাজ্যৰ স্বাৰ্থত কাম কৰি আহিছো আজি মাজত কি হল মই ৰাজনীতিত নাছিলো বেমাৰৰ কাৰণে তথাপিও এতিয়া বাধ্যতা কোনোবা কৰা নহয় মোক নিজে ইচ্ছামতে কিয়নো ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ফৰেষ্ট মিনিষ্টাৰ হয় মই এডমিন হিচাপে তেওঁৰ লগত থাকিব লাগে ৰাজ্যৰ কাম কৰিব লাগে এই কাৰণে মই ইউপিপিএল জয়েন কৰিছো আৰু যিমান পাৰিম সহায় কৰি যাম আপোনাৰ লগত কিমান জন আহিছে মোৰ লগত 16 জন শান্তিপুৰৰ পৰা सर्वप्रथम त म सबैलाई नमस्कार भन्न चाहन्छु अब हामीले धेरै विचार गर्यौं अगाडि पनि केही कुछ हामीले केही बनिन सक्छौं बा हाम्रो गाउँमा केही डेभलप हुन्छ मन्दिरहरू केही बनिन्छ स्कुल बनिन्छ भन्ने हामी धेरै आश गर्यौं तर केही सक्सेस भएन र फेरि हामी पनि यो ग्रुप यो पार्टीमा पनि आएर हामी हेरौं विचार गरौं केही कुछ हामी बनिन सक्छौं कि हाम्रो छोराछोरीको भविष्य केही बनिन सक्छ कि त्यसकै लागि हामीलाई राम्रो लाग्यो अहिले आएर र हाम्रो एउटा ग्रुप पनि छ त्यही ग्रुपलाई पनि अलिकति केही अघि बढाइदिनुहुन्छ भन्ने एउटा आशले पनि हामी यसमा आएका हौं यो भन्दा तपाईहरु अगाडि बीपीएफमा हुनुहुन्थ्यो र बीपीएफमा केही सुविधाहरु नभेटेर आज यूपीपीएलमा जोइन हुनुभयो र भविष्यको दिनमा तपाईहरु यूपीपीएल टिमबाट के आशा गर्नुहुन्छ हामी त्यही आशा गर्छौं र हाम्रो बाटो घाटो राम्रो होस् स्कुलहरु बनियोस् हस्पिटल बनियोस् हामी टाढा दुख बिमारको लागि टाढा पुग्नु पर्छ यहाँबाट बयौं पुग्नु पर्छ हाम्रो पेशेन्टहरु केही दुर्घटना पनि हुन सक्छ त्यसको लागि हामीलाई मन्दिर पनि हाम्रो त्यस्तै भइरहेको छ अधुरो भइरहेको छ हामीलाई त्यही नै चाहिएको छ हाम्रो छोराछोरीको भविष्य स्कुल कलेज गाउँमै बनियोस् त्यही चाहन्छौं हामीहरु नङ सिरां दुवार समष्टि बा समष्टि ब्लকৰ आन्डाৰত আজি 42 42 to 46 so মই শান্তিপুৰ প্ৰাইমাৰী আৰু দৌচি প্ৰাইমাৰী যেনেকি আদিবাসী আৰু গোৰ্খা সম্প্ৰদায়ৰ মানুহ আমাৰ পাৰ্টিক ভাল পায়া আমাৰ লগত যোগদান হৈছে আমি আদৰিছো আৰু বিপিএফৰ যেনেকি তেখেতে সক্ৰিয় আছিল আৰু বিপিএফৰ হৈ কাম কৰিছিল এতিয়া আমাৰ পাৰ্টিটো ইউপিপিএল পাৰ্টিটো ভাল পাই হিতে আমাৰ লগত আহিছে আৰু আহিব আৰু আমি আজি জয়েনিং কৰিছে আৰু আগন্তুক সময়ত ইলেকশনৰ আগে আগে আমি জয়েনিংটো কৰি থাকিম বসুমতাৰী জিকাটো জয়ন্ত বসুমতাৰী ছাৰৰ জিকাটো 100% খতম বুলি কোৱা যায় আমি আগতেও বিপিএফ হাৰিছে এমচিএলএ সময়টো 2020তো আমি হাৰিছে এই বিপিএফ আৰু আমি 2021তো আমি এমএলএ ইলেকশনৰ বিপিএফ হাৰিছে আমাৰ সমষ্টি আৰু আমাৰ সমষ্টিৰ কাৰণে কোনো বেলেগ পাৰ্টিৰ ফেক্টৰ নহয় আৰু আমাৰ কাৰণে ইউপিপিএল আৰু আমাৰ এনডিএ ক্যান্ডিডেট জয়ন্ত বসুমতাৰী জিকাটো খতম বুলি আমি 100% ক'ব পাৰো যেটো শুনা পাই আছো যে এই এমপি ইলেকশনৰ পিছত